কাৰণে মই অনুৰোধ জনাইছোঁ। তেখেতৰ পিছতে আমাৰ ওদালগুৰি জিলা এপছৰ চিনাকি ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। তেখেতৰ কাৰণে মই আহ্বান জনাইছোঁ। তেখেতৰ পিছতে নিখিল বড়ো ছাত্ৰ সন্থাৰ তেখেতৰ পিছতে মই চিনাকি ৰাখিবৰ কাৰণে আহ্বান জনাব বিচাৰিছোঁ। আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে খন্তেক চিনাকি ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে মুদৈবুৰী খন্তেক চিনাকি ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত খন্তেক চিনাকি ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ। তেখেতৰ আঞ্চলিক এপছৰ ছেক্ৰেটাৰী তেখেতক চিনাকি আছোঁ। আমাৰ মাজত উপস্থিত আছে মই আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে তেখেতক চিনাকি ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। তেখেতৰ পিছতে আছে সঞ্জয় চৌহান চিনাকি ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ চিনাকি ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ। নমল চন্দ্ৰ বড়ো ৰেফাৰী, পবিত্ৰ বড়ো, কুণ্ডল বড়ো আৰু সীমাংসা বসুমতাৰী আমাৰ মাজত আছে। সীমাংসা আহ্বান জনাইছোঁ। আমাৰ মাজত আছে কালাইগাঁও ক্ৰীড়া সন্থাৰ অন্যতম উপসভাপতি দাদা আমাৰ কালাইগাঁও গণেশ ৰামচাৰী উপস্থিত আছে। গতিকে তেখেতৰ চিনাকি ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগে লগে আজি 16 বছৰ ভৰি দিলে এই বড়োলেণ্ড মাৰ্টাৰ্ছ ফুটবল টুৰ্ণামেণ্টখন। মই এটা কথা অনুৰোধ কৰিম, খেলখন চলাওঁতে যথেষ্ট টকা পইচাৰ প্ৰয়োজন হয়, যথেষ্ট কষ্টৰ প্ৰয়োজন হয়। আহি আজি ফাইনেল পৰ্যায়লৈকে আহি পালে নিশ্চয় যিসকল ব্যক্তিয়ে এই খেলখনৰ কাৰণে টুৰ্ণামেণ্টৰ কাৰণে যথেষ্ট কষ্ট কৰিছে তেওঁলোকক নিশ্চয় শলাগ দিবই লাগিব। আৰু তেখেতসকলক মই ধন্যবাদ যাচি খুব দীঘলীয়া বক্তব্য নাৰাখি অসমত বৰ্তমান ফুটবল জগতত যথেষ্টখিনি ফেৰ পাতিব পৰা টীম, ফেৰ পাতিব পৰা প্লেয়াৰ আমাৰ BTC অঞ্চলৰ পৰা বৰ্তমান ওলাই গৈ আছে। আমি আজিৰ এই ফাইনেল খেলৰ উদ্বোধনৰ আগতে বা এই চেগতে দুটা কথা ক'লে হয়তো নিশ্চয় সকলোৱে আনন্দিত হ'ব। ভেৰগাঁও ডিষ্ট্ৰিক্ট আৰু ওদালগুৰি ডিষ্ট্ৰিক্ট আছে। আমাৰ সাব ডিভিজন হিচাপে আমি ভেৰগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন আমি চলাই আছোঁ। মই নিজে সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ। অসম টীম বনাওঁতে সাব জুনিয়ৰে হওক, আণ্ডাৰ 13 হওক, সেইদিনাখন উমেন্স ছিনিয়ৰ নেশ্যনেল গেম হ'ল। তাত আমাৰ ভেৰগাঁও অঞ্চলৰ ভেৰগাঁও ডিষ্ট্ৰিক্টৰ পৰা দুজনী মহিলা পাৰ্টিচিপেট কৰিছে, নেশ্যনেল প্লেয়াৰ হিচাপে আছাম হৈ পাৰ্টিচিপেট কৰিছে। সাব জুনিয়ৰ মণিপুৰত হৈছিলে, ইয়াতো আমাৰ ভেৰগাঁও ডিষ্ট্ৰিক্টৰ পৰা এজন প্লেয়াৰে অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে। সেইদিনাখন সন্তোষ ট্ৰফি এখন ত্ৰিপুৰাত হ'ল। এই ত্ৰিপুৰাতো আমাৰ ভেৰগাঁও ডিষ্ট্ৰিক্টৰ পৰা এজন প্লেয়াৰ পাৰ্টিচিপেট কৰিবলৈ সক্ষম হৈছে। মই ইয়াৰ কাৰণে আপোনালোকক জনাই আনন্দিত পাইছোঁ, সুখী হৈছোঁ যে য'ত 0 লেভেলত আছিলোঁ আমি এতিয়া অন্তত নেশ্যনেল প্লেয়াৰ হিচাপে আমি ক'ৰবাত ক'ব পৰাকৈ কেইজনমান আমি ওলাব পাৰিছোঁ। নিশ্চয় সকলো দল সংগঠন চৰকাৰ তৰফৰ পৰা আমাক যিমানখিনি প্লেয়াৰ বনাওঁতে কেম্প বনাওঁতে যথেষ্ট টকা পইচাৰ সাহায্য প্ৰয়োজন হয়। সকলো লাইনৰ পৰা যদি আমাক সহায় সহযোগ কৰে নিশ্চয় আমি ভেৰগাঁও ডিষ্ট্ৰিক্টৰ পৰা যথেষ্ট আৰু নতুন প্ৰজন্ম খেলুৱৈ উলিয়াই নিব পাৰিম বুলি মই আশা ৰাখিছোঁ।
আৰু অনুৰোধ কৰিম যিসকলে দায়িত্ব লৈ আছে বিটিচি চৰকাৰ আৰু অসম চৰকাৰ চলাই আছে বৰ্তমান তেখেতসকলকো আমি এই চেগতে বিনম্ৰভাৱে অনুৰোধ কৰিম যে খেলত কোনো ৰাজনৈতিক নকৰি ফেলে মই এজন নিজেও চেন্ট্ৰেল ইউথ BPFৰ উপসভাপতিৰ দায়িত্বত আছো মই বাৰে বাৰে কৈ থাকো মই যেতিয়া স্পৰ্টছ জগতৰ পৰা ওলাই যাম তেতিয়া মই BPFৰ কাম কৰিম কিন্তু যেতিয়া মোৰ দায়িত্ব আছে এতিয়া খেলপথাৰত আহিছো ডিষ্ট্ৰিক্ট স্পৰ্টছৰ যিকোনো কাম কাজত আছো তেতিয়া আমি স্পৰ্টছত সকলোৱে লাগি মেলি ঠিক তেনেকৈ আমি যোৱাকালি আমাৰ ডিষ্ট্ৰিক্ট এপছৰ চেন্ট্ৰেল এপছৰ বিষয় বিভাগসকলে আছিলে খুব নিয়াৰিকৈ সকলোৱে মিলি থাকি পেলাই কাম কৰাৰ বাবে আমি ডিমক্সিত নেশ্যনেল ষ্টেণ্ডাৰ্ডত এখন ফুটবল টুৰ্ণামেণ্ট আমি যোৱাকালি সমাপ্ত কৰিলোঁ আৰু এইটো ক'ব লাগিব সেই জাগাৰ আফচৰ ব্যক্তিসকলে BPFৰ ব্যক্তিসকলে বাথুৰ ব্যক্তিসকলে চবে মিলি পেলাই এই খেলখন একত্ৰিত হৈ কাম কৰাৰ বাবে নেশ্যনেল ষ্টেণ্ডাৰ্ডত অসমত হয়তো আমি বেছিকৈ কোৱা নিচিনা ভাবিব পাৰে কোনোবা যদি প্ৰেছ মিডিয়াৰ ব্যক্তিসকল আছে অসমত তেনেকৈ টুৰ্ণামেণ্ট হয়তো ক'তো নহয় বুলি আমি ক'ব পাৰোঁ বহুত জাগাত বহুত দামী খেল হয় কিন্তু আমাৰ ইয়াত যিটো খেল প্ৰদৰ্শন কৰিলে যোৱাকালি ৰাইজৰ যি উপস্থিতি সেইটো নিশ্চয় আমি শলাগ ল'ব লাগে গতিকে মই ভাবোঁ এই খেলখন যে আমাৰ অঞ্চলত আমি পাতিবলৈ পাইছোঁ এইটো আমি লাকি মই ভাবোঁ এই খেলখনো এইটো ষ্টেণ্ডাৰ্ডত মাত্ৰ নাৰাখি পেলাই যিহেতু এইবাৰ 16তম হ'ল 17তমত ইয়াতকৈ অলপ ষ্টেণ্ডাৰ্ডটো আগবঢ়াই পেলাই টিমবিলাক অলপ দূৰৰ পৰা আনি পেলাই যাতে এই কলাইগাঁওবাসী ৰাইজক স্পৰ্টছ এছ'চিয়েশ্যন আৰু কলাইগাঁও আঞ্চলিক FC যাতে দূৰৰ পৰা হ'লেও এটা দুটা লৈ পেলাই হ'লেও খেলৰ ষ্টেণ্ডাৰ্ডটো অলপ মানদণ্ডটো যাতে ওপৰত উঠাই লৈ যায় এইটো মই কামনা কৰিছোঁ সদৌ শেষত আমাৰ সন্মানীয় আমাৰ ডেপুটেড ভেৰগাঁও জিলাৰ ৰেফাৰীসকল আছে তেখেতসকলেও যথেষ্ট কষ্টৰ মাজেৰে খেলবিলাকত চলাবলৈ আহে খেদি আমি যেতিয়া কামান দিওঁ দৌৰি খেদি গৈ হ'লেও খেল চলাবলগীয়া হয় যথেষ্ট কষ্টৰ মাজেৰে আজি ফাইনেলত উপনীত হ'ল তেখেতসকলকো আমি ধন্যবাদ দিছোঁ যিসকল প্ৰেছ মিডিয়াৰ ব্যক্তিসকল আছে তেখেতসকলক ধন্যবাদ দিছোঁ ৰৌতা FC আৰু ভকতপাৰা ৰেভেঞ্জাৰ ক্লাব তেখেতসকলকো ধন্যবাদ যাচিছোঁ আৰু আশা কৰিছোঁ দুয়োটি দলৰ মেনেজাৰ কোচে নিজৰ টিমক পুৰা ডিচিপ্লিনটো মেইনটেইন কৰি যাতে খেল প্ৰদৰ্শন কৰাত এডভাইচ দিয়ে টিমক এইটো মই কামনা কৰিছোঁ কাৰণ ৰেফাৰীও যিহেতু মানুহ তেখেতৰ চেণ্টাৰত থাকি পেলাই বহুতখিনি কণ্ট্ৰল কৰিবলগীয়া হয় যদি মেনেজাৰ কোচে যদি ছাপৰ্ট নকৰে তেখেতসকলে খেল চলাব নোৱাৰিব গতিকে সদৌ শেষত আমাৰ ফুটবলৰ আইনটো অলপ দাদাগিৰি টাইপৰ আইন কাৰণ এইখন ফিফা এপ্ৰুভ যিটো হয় এই ৰুল মতে আমাৰ খেলখন চলে কলাইগাঁৱত যিটো খেল নিয়ম মতে চলিব মোৰ খাগ্ৰাবাৰীত চলিলেও এইটো একে সেইদিনাখন এজন মানুহে মোক প্ৰশ্ন কৰিছিলে ভূটানৰ টিম ভেৰগাঁৱত মহিলা টিম যেতিয়া খেলি আছিলে এজন গণ্যমান্য ব্যক্তিয়ে সুধিছিলে মোক ভূটানৰ নিয়ম আৰু আমাৰ নিয়মৰ লগত মিলি জানো বুলি কৈছে গতিকে পৃথিৱীত সবচে দাদাগিৰি আইন এটা আছে ফুটবলৰ নিয়ম ৰুলছ এণ্ড ৰেগুলেশ্যনটো এটাই পৃথিৱীত কোনো দেশৰ বেলেগ নহয় কোনো ৰাজ্যৰ বেলেগ নহয় গতিকে মই সদৌ শেষত সকলোলৈ মোৰ হিয়া ভৰা মৰম যাচি দেশ ৰক্ষা বা জাতিৰ হকে তেখেতসকলক প্ৰাণ আহুতি দিলে তেখেতসকলৰ আত্মাৰ সদগতি অৰ্থে আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম গতিকে ধন্যবাদ জনাইছোঁ এতিয়া আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন
ধন্যবাদ। এতিয়া ফুটবল কি ধন্যবাদ জনাইছোঁ। চিনাকি কাৰ্য হৈছিলে, মই আকৌ পুনৰ আগবাঢ়িছোঁ। চিনাকি কাৰ্য হৈছে মাজতে আমাৰ কলাগাঁও আঞ্চলিক এপছৰ সন্মানীয় সভাপতি বিজয় বৰুৱা আমাৰ মাজত আছে। প্ৰাক্তন সভাপতি দাদা কমলাকান্ত বৰদেৱ তথা আমাৰ চানজোৰাং হাইস্কুলৰ সহকাৰী শিক্ষক কমলাকান্ত বৰদেৱ আমাৰ মাজত উপস্থিত আছে। গতিকে তেখেতসকল কণ্টেক্ট কিয় হৈ চিনাকি ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মাজত আছে কলাগাঁও ক্ৰীড়া সন্থাৰ অন্যতম উপ সভাপতি দাদা বকুল চৰকাৰ। বকুল চৰকাৰ আমাৰ মাজত উপস্থিত আছে। তেখেতসকল কণ্টেক্ট কিয় হৈ চিনাকি ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ। এইমাত্ৰ আমাৰ মাজত উপস্থিত হ'ব পাৰিছে ভকতপাৰা আঞ্চলিক এপছুৰ অন্য ছেক্ৰেটাৰী চম্পলা বড়ো আমাৰ মাজত উপস্থিত আছে। তেখেতসকল জনাইছে আমাৰ এপছুৰ সভাপতি বিজয় বৰদেৱে। তেখেতক ধন্যবাদ জনাইছোঁ। আমাৰ মাজত ছেক্ৰেটাৰী দিগন্ত বড়ো, তেখেতক এখন